নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যখনৰ শিক্ষাৰ্থীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। কালিলৈ ঘোষণা হ'ব মেট্ৰিকৰ ৰিজাল্ট। সেৱাই প্ৰকাশ কৰা অনুসৰি 14টা ৱেবছাইটৰ দ্বাৰা চাব পাৰিব এইবাৰ ৰিজাল্ট। আনহাতে এইবাৰ মোবাইলৰ এপৰ জৰিয়তে অতি সহজে লাভ কৰিব পাৰিব ৰিজাল্ট। পুৱা 10 বজাৰ লগে লগে ঘোষণা হ'ব মেট্ৰিকৰ ৰিজাল্ট। ইফালে হিমন্ত বিশ্ব শৰ্মা সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাব। সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমতে জনাই দিয়া হ'ব। তো ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব, আপোনালোকে শেষলৈ চাই থাকিব। এই মুহূৰ্তত আহি পৰিছে বিগ ব্ৰেকিং নিউজ। 7 জুনত সেৱাই হাইস্কুল আৰু হাই মাদ্ৰাজাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে কোভিড পৰিৱেশৰ মাজত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা যথেষ্ট প্ৰত্যাহ্বানৰ মাজেৰে দিব লগা হৈছিল ছাত্ৰ ছাত্ৰীসকলে। তেওঁলোকে পৰীক্ষাৰ বাবে বিশেষ প্ৰস্তুতি চলাব নোৱাৰিলে। মই আশা কৰিছোঁ পূৰ্বতকৈও যাতে এইবাৰ পৰীক্ষাৰ ফলাফল ভাল হয়। তেওঁ ইংগিত প্ৰদান কৰিছে যে এইবাৰ এইটো স্পষ্টভাৱে ইংগিত প্ৰদান কৰিছে যে এইবাৰ উত্তীৰ্ণৰ হাৰ বৃদ্ধি পাব। আনহাতে সাংবাদিকৰ আগত কোৱা অনুসৰি 12 জুনত ঘোষণা হ'ব এইচএছৰ ফলাফলো। কালি সেৱাৰ চেয়াৰমেনে ক'লে মেট্ৰিক 7 তাৰিখে দিব, হায়াৰ ছেকেণ্ডেৰী 10-15 দিনৰ ভিতৰত 7-10 দিনৰ ভিতৰত দিয়ে দিব। ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।